আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ তিলৰ চাটনি। তিলৰ চাটনি বনাবলৈ এয়া মই তিল লৈছোঁ, আদা লৈছোঁ আৰু কেইফুটামান নহৰু আৰু বাদাম বাকলিটো এৰুৱাই লৈছোঁ, জলকীয়া 3টা আৰু ধনিয়া পাত। প্ৰথমতে আমি তিলখিনি গৰম কেৰাহী এটাত অকণমান ভাজি লওঁ। অকণমান গৰম কৰি ল'লে মিক্সিত খুন্দিবৰ কাৰণে সহজ হয়। তাৰপিছত এইখিনি আমি কেৰাহীৰ পৰা নমাই ল'ম। তাৰপিছত মিক্সিৰ বাউলটোত আমি সকলোখিনি বস্তু তাত দি ল'ম। এয়া আমি আদা দিছোঁ, নহৰু দিছোঁ, ধনিয়াখিনিও এতিয়া মিক্সিত দি ল'ম। এতিয়া আমি এটা বাউলত উলিয়াই লৈ ভাতৰ লগত পৰিৱেশন কৰিবচোন, কিমান ধুনীয়া লাগে খাই। এনেকৈ এটা বাউলত উলিয়াই লৈ ল'ব। ইমান ধুনীয়া বনাইছে নহয়, আপোনালোকে এনেকৈ বনাই দিম খাবচোন, বিৰাটেই ধুনীয়া লাগে খাবলৈ।